পঢ়িম সেইবিলাকত কি লগাই থাকিব মেন্ট লগোৱা থাকিব প্ৰত্যেকটো ৱৰ্ডত কি থাকিব মেন্ট লগোৱা থাকিব আগৰ ক্লাছত কি কৰিছিলো প্ৰিফিক্স কৰিছিলো প্ৰিফিক্সটো কি আছিলে আগফালে ৱৰ্ডটো সেম থাকে হয় নাই তো সাফিক্সত পিছফালে ৱৰ্ডটো সেম হ'ব সো এবাৰ তোমালোকে তিনটা ৱৰ্ড ক'বা যেটো কি হ'ব মেন্ট লাগি থাকিব Achievement, acknowledgement, government. Complement, development. Statement, replacement, involvement. Settlement, displacement. Development, treatment, department, agreement, environment. Government, judgment, parliament, refreshment. Argument, placement, replacement. Excitement, movement, assignment. Now it's turn to you. এইবাৰ আপোনালোকেও তিনটাকৈ ৱৰ্ড কওকচোন কমেণ্টত কিন্তু মনত ৰাখিব ইহঁতে কোৱা ৱৰ্ডবোৰ হ'লে নহ'ব কেৱল সাফিক্সত মেন্ট থাকিলেই হ'ল